বন্ধু বান্ধৱীসকল আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে 2022 চনৰ ৰেচন কাৰ্ডৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব আৰু ইয়াত দেখিবলৈ পাইছে এটা ফৰ্ম আৰু এই ফৰ্মখন আপুনি ক'ৰ পৰা ডাউনলোড কৰিব আৰু ফৰ্মখন কেনেকৈ আপুনি ফিলআপ কৰিব সম্পূৰ্ণ সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আপুনি যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি মোক উৎসাহিত কৰিব। তো পোনপ্ৰথমতে ইয়াত চাওক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অধ্যাদেশ 2013 চনৰ অধীনত হিতাধিকাৰী নিৰ্বাচনৰ পৰীক্ষণ তালিকা তাৰপিছত ইয়াত চাওক প্ৰতি মাননীয় তাৰপিছত ইয়াত চাওক জিলা ইয়াত আপোনাৰ জিলাৰ নামটো দি দিব তাৰপিছত ইয়াত চাওক মহোদয় মই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অধ্যাদেশ 2013 অধীনত পৰিয়ালৰ পৰিচয় পত্ৰ পোৱাৰ বাবে আবেদন কৰিলোঁ আৰু এই সন্দৰ্ভত প্ৰয়োজনীয় বিৱৰণ তলত উল্লেখ কৰা হ'ল। প্ৰথমে ইয়াত চাওক আবেদনকাৰীৰ নাম শ্ৰীমতী তাৰপিছত ইয়াত চাওক স্বামী তাৰপিছত ইয়াত চাওক পিতা তাৰপিছত ইয়াত চাওক গড় নম্বৰত দিয়া আছে আবেদনকাৰীৰ বৰ্তমান বয়স তাৰপিছত ইয়াত চাওক জাতীয়তা 2 নম্বৰত দিয়া আছে আবেদনকাৰীৰ বৰ্তমান ঠিকনা তাৰপিছত ইয়াত চাওক গাঁও ৱাৰ্ড নং তাৰপিছত ইয়াত চাওক গাঁও নগৰ তাৰপিছত ইয়াত চাওক উন্নয়ন খণ্ড আপোনাৰ উন্নয়ন খণ্ড যিটো হয় এইটো ইয়াত আপুনি লিখি দিব তাৰপিছত ইয়াত চাওক গাঁও পঞ্চায়ত নগৰ তাৰপিছত ইয়াত চাওক বাসস্থানৰ বিৱৰণ নিজ গড় যদি আপুনি নিজ গড় হয় তেনেহলে লিখি দিব নহলে আপুনি ভাড়াঘৰ হলে লিখি দিব তাৰপিছত ইয়াত চাওক 2011 বৰ্ষ লোকপিয়ন গড় নং ইয়াত আপোনাৰ গড় নম্বৰটো দিব লাগিব তাৰপিছত দ্বিতীয় নম্বৰটো চাওক ইয়াত আপোনাৰ জিলা ইয়াত আপোনাৰ জিলাৰ নামটো এন্টাৰ কৰিব লাগিব তাৰপিছত ইয়াত চাওক টেলিফোন নম্বৰ ইয়াত আপোনাৰ মোবাইল নম্বৰটো যদি আছে দি দিব নহলে নাই তাৰপিছত ইয়াত চাওক 3 নম্বৰ দিয়া আছে নিৰ্বাচনৰ তথ্য কোন নম্বৰত দিয়া হৈছে লোকসভা সমষ্টিৰ নং ও নাম তাৰপিছত ইয়াত চাওক বিধানসভা সমষ্টি ও নাম তাৰপিছত ইয়াত চাওক ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো দিব লাগিব তাৰপিছত একেবাৰে ওপৰত চাব যে ইয়াত আবেদনকাৰীৰ মহিলাৰ ফটো দিব লাগিব ইয়াত আপোনাৰ একপি ফটো দি ইয়াত ষ্টাম্প মাৰি তাৰপিছত আপোনাৰ যিটো সুলভ মূল্যৰ দোকান আছে ওচৰত তাত গৈ আপুনি সাবমিট কৰিব লাগিব ফৰ্মখন।